নমস্কাৰ আৰু এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মৰিগাঁও ধৰমটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৰৈ থকা MN05C0482 নম্বৰৰ তেল ভৰ্তি ট্ৰেংকাৰখনত প্ৰচণ্ড খুন্দা AS02 AB4198 নম্বৰৰ বলেৰো বাহনৰ ধৰমটোল আৰক্ষী থানাৰ সন্মুখত সংঘটিত দুৰ্ঘটনাটি সংকটজনক অৱস্থাত গাড়ী কাটি উদ্ধাৰ বলেৰো বাহনৰ চালকজনক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা চালকজন কাৰ্বি আংলং মানজাৰ থাংমিন হাও বুলি জানিব পৰা গৈছে তেল পৰিবাহী ট্ৰেংকাৰখন মণিপুৰ অভিমুখী আৰু বলেৰোখন কাৰ্বি আংলং অভিমুখী আছিল মাঘ বিহুৰ দিনা সেই স্থানতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল তীৰ্থযাত্ৰী বাহন কবচোন এক্সিডেণ্ট ক'ত সংঘটিত হৈছিল এইটো আপোনাৰ ধৰমটোল থানাৰ অন্তৰ্গত হয় থানাৰ সন্মুখতে হৈছিল ফ্ৰণ্ট চাইডতে কি হৈছিল আচলতে এইটো মানে এইখন গাড়ীখন গুৱাহাটীৰ পৰা এই নগাঁও অভিমুখে গৈ আছিলে সেইটো টাইমতে মানে ঘটনাটো সংঘটিত হৈছিল কি গাড়ী আছিলে এইখন বলেৰো হয় কাৰ কেনেকুৱা ধৰণৰ ক্ষতি হৈছে ক্ষতি হৈছে মোটামুটি আপোনাৰ মুখতে নাকেদি মানে তেজ ওলাইছে আৰু হেড ইনজুৰ্ড হৈছে অলপ হয় মানুহজন ক'ৰ হয় দেখে চিনি পাই নেকি ডিমাপুৰ বুলি শুনিছোঁ ডিমাপুৰ এতিয়ালৈকে ঘৰৰ মানুহৰ লগত কণ্টেক্ট হোৱা নাই বলেৰোখনৰ লগত আৰু কি গাড়ী সংযোগ হৈছিলে এইখন আপোনাৰ হেৰি আছিলে ট্ৰাক গাড়ী আছিলে ট্ৰাকৰ আছিলে ডাম্পাৰ আছিলে নেকি মানুহজনৰ নামটো ক'ব নোৱাৰে মানুহ কণ্টেক্ট কৰিছোঁ এতিয়ালৈকে মানে একো ইনফৰ্মেশ্যন দিব পৰা নাই মানে সিহঁতক হয় সেইকাৰণে নেকি নাম্বাৰটো ক'ব নোৱাৰিম দেই